वेलकम टू माय यूट्यूब चैनल। नमस्कार बंधुসকল, আপোনালোক সকলোলৈ মোৰ यूट्यूब चैनल কৰিশ্মা চৰলৈ স্বাগতম জনাইছোঁ। আৰু ব্লগটো বিশেষকৈ মই পথাৰৰ ব্লগ কৰিবলৈ গৈ আছোঁ, অৰ্থাৎ মই আজি পথাৰলৈ গৈ আছোঁ। গতিকে পথাৰত গৈ কি কৰোঁ দেখুৱাই আছোঁ আপোনালোকৰ লগত। আহক তেনেহ'লে ব্লগটো স্কিপ নকৰাকৈ মোৰ লগত চাই গৈ থাকক। সাধাৰণতে আমি ঘৰৰ পৰা যেতিয়া ওলাই অহা হয় বাহিৰলৈ, অৰ্থাৎ হাইৱেলৈ যেতিয়া আমি ওলাই আহোঁ, সদায় এনেকুৱা এখন সেউজীয়া বাগানৰ মাজেৰে পাৰ হৈ আহিব লাগে। আৰু ঘৰৰ সন্মুখতেই যদি সদায় অহা যোৱা কৰা বাটটোত সেউজীয়া বাগানৰ মাজেৰে পাৰ হৈ আহিব লাগে, তেতিয়াহ'লে আপোনাৰ কেনেকুৱা লাগিব? নিশ্চয় ভাল লাগিব। বাৰু যি নহওক, আজি মই গৈ থকা ঠাইখন হৈছে আমাৰ অতি পুৰণি ঠাই, অৰ্থাৎ আমি য'ত আগতে আছিলোঁ, আজু ককাহঁতৰ দিনৰ ঘৰৰ মাটি সেইকণ তালৈ গৈ আছোঁ। আৰু তাত আমাৰ পুৰণা খেতি আছে। আৰু প্ৰথমবাৰৰ বাবে মই এই শাওণ মাহৰ ছিজনত মই ঘৰৰ মাটিৰ খেতিলৈ গৈ আছোঁ। গতিকে এই ভিডিঅ'টো মোৰ বাবে ব্যতিক্ৰম হৈ ৰ'ব। আহকচোন ভিডিঅ'টো একেলগে উপভোগ কৰোঁ। আৰু আহি আমি একেবাৰে হাইৱেৰ সন্মুখত ওলালোঁ। আৰু হাইৱেৰ সন্মুখতে এখন ডাঙৰ সাপ্তাহিক বজাৰ লাগি আছিলে। আৰু এই বজাৰখনেই হৈছে আমাৰ এই অঞ্চলটোৰ চিনাকি বনগাঁও বজাৰ। আৰু এই বজাৰখন আচলতে বাগানীয়া লোকসকলক কেন্দ্ৰ কৰিয়ে গঢ় লৈ উঠিছে। আৰু সেইবাবে চাহ জনগোষ্ঠীৰ লোকসকলে যথেষ্ট উপকৃত হয়, কিয়নো এই বজাৰখনৰ অতি সুলভ লগতে কাপোৰ কানিৰ পৰা আৰম্ভ কৰি শাক পাচলি পোৱা যায়। আৰু ভিতৰ ফালে বজাৰখন যথেষ্ট ডাঙৰ। এই NH37 ৰোডৰ মাজেৰে, অৰ্থাৎ আমি যি মুৱাদি হৈ গৈ আছোঁ, সেইফালেদি গৈ থাকিলে বাদুলিপাৰ, দেৰগাঁও, যোৰহাটকে ধৰি ক্ৰমান্বয়ে সেইফালে উজনি মুৱা হৈ গৈ থাকিব পাৰি। আৰু উভতনি যাত্ৰা, অৰ্থাৎ বেক হৈ গ'লে আমি ক্ৰমাৎ নুমলীগড়, বোকাখাট, নগাঁও পৰা আৰম্ভ কৰি সেইফালে গুৱাহাটীলৈকে গৈ থাকিব পাৰোঁ। সেইখিনিত পাইছোঁহি, আঙুলিয়াই দিছোঁ, সেইখিনিলৈকে মই গৈ আছোঁ। আৰু ৰাস্তাটো পাইছোঁহি, সেইখিনিতে লেফ্ট ছাইডৰ ৰাস্তা এটাতে সোমাই দিম এতিয়া। আৰু এইফালেদি সোমাই দিম। গাঁওখনৰ একেবাৰে ভিতৰলৈ সোমাই আহিবলগীয়া হোৱাৰ বাবে কেঁচা ৰাস্তাই যথেষ্ট আমনি দিছে। কিছুমান ঠাইত এতিয়াও শিলগুটি পেলাই এনেকৈ থোৱা হৈছে। আৰু বাৰিষা কালত এই ৰাস্তাটোৰ অৱস্থা কেনেকুৱা হয় চাগে ভাবি কিবা লাগিছে। ওচৰতে গেলাবিল নদীখন আছে, সেয়েহে বানপানীয়ে যে আমনি নকৰা নহয়, ইয়াত আহি বুজিছোঁ। গন্তব্যস্থান পোৱালৈকে বহুখিনি ঠেকেচনি খালোঁ। ঠেকেচনিৰ বাট হ'লেও কিবা এটা অভিজ্ঞতা লৈ ভাল লাগে, নহয় জানো? লাহে লাহে পালোহি, নেলি পথাৰ পালোহি। মানে এইখিনিতে আৰু স্কুটিখন ৰখাই দিলে আৰু এডোখৰ খোজকাঢ়ি যাব লাগিব চাগে। আগতে এবাৰ আহিছিলোঁ, কিন্তু মানে ইমান মনত নাই আৰু। কিন্তু আজি মানে খেতিৰ দিনত মানে ফাৰ্ষ্ট টাইম আহি আছোঁ এনেকৈ। চাওঁ কি হয় আৰু এনেই কি কৰি আছে তাত। সি তলত গৈ আছে। আৰু মই ব্লগ বনোৱাৰ জোখতে ডাঙৰ চেণ্ডেল এটা পিন্ধি আহিছোঁ। গমেই নাপালোঁ। বহিছে আপুনি ভাত খালে? হয়, কওক। বনগাঁও বজাৰৰ পৰা চানা কিনি আনিছিলোঁ, এতিয়া চানাটো খাই আছোঁ। জ্বলা গছৰ তলত বহি। গছৰ তলত এনেকৈ ইনষ্টাগ্ৰামত ৰিলচ বনাই থাকোঁতে বাপালে চাওকচোন কেনেকৈ মোলৈ চাই আছে। চক গতিকে উঠাই থলোঁ, আৰু এইবোৰ মেমৰি হৈ থাকিব পিছত। এই বুলি আমাৰ পথাৰৰ সীমা দেখুৱাব আমাৰ বাবাই। আৰু গতিকে মই আজি চাবলৈ আহিছোঁ পথাৰৰ সীমা ক'ত কি আছে। আৰু চাই গৈ থাকিম। আপুনি 4টা বাজিছে, তথাপিও ইমান ৰ'দ, চোকা ৰ'দ, ইফৰাম গৰম। আৰু সেইফালে আছে ইটা ভাটা। পথাৰে আহি এটা কথা কওঁ। মই আজি 2 বছৰ আগত এটা ভিডিঅ' কৰিছিলোঁ। তেতিয়া মানে অভিজ্ঞতাটো মানে সেই পথাৰত নামিছিলোঁ ফাৰ্ষ্ট। আৰু তেতিয়া শ্বুট কৰিবলৈ নামিছিলোঁ গান এটা ভৰা শাওণৰে। বহুতে দেখিছে মোৰ ইউটিউব চেনেল। এইটো
বেলেগৰ চেনেলটোত কৰা হৈছিলে মোৰ। চ' বহুতে জানে, সেইটো দেখিছিলে ভিডিঅ', আৰু সেই ভিডিঅ'টো মোৰ ফাৰ্ষ্ট ছেকেণ্ড আছিলে ভিডিঅ'টো, কভাৰ ভিডিঅ' বনোৱা। চ' তেতিয়াৰ পৰা বহুত দিন অহা নাই পথাৰ এনেকৈ, মানে খেতিৰ ছিজনত এনেকৈ আহিবলৈ নাপাওঁ, আৰু আজি আহিছোঁ। তাকো মানে বেলেগৰ পথাৰে থকা হয়, কিন্তু আজি একদম নিজৰ পথাৰত আহিছোঁ, নিজৰ পথাৰত ভৰিত দিছোঁ, আৰু নিজৰ পথাৰৰ পৰা ব্লগ বনাইছোঁ। ধানী ৰাবা জুপিদু জুপি ভৰালৰ মাগুৰী জহা নোৱাৰোতে নিৰাবনা লাগে নিৰাবনা লাগে ঘৰলৈ উভতি আহামনি মালা ৰ'দ থবা কলা দেখিবলৈ এলাগি হবা, দেখিবলৈ এলাগি হৈছে। আৰু গাইজ গানটো ইগনৰ মাৰিব, আৰু মই ইমান ভালকৈ গান গাব নাজানো, আৰু তথাপি গাওঁ, মনৰ ফূৰ্তিতে গাওঁ। মনৰ ফূৰ্তিতে মানুহে গান গাব লাগে। ইমান ধুনীয়া বিলৰ পানী, ভাল লাগি গৈছে। পানীটো খালি গৰম হৈ আছে, আৰু মজা লাগিছে, মজা এক্সট্ৰিম লেভেল শান্তি। কৰ মাদকতাবোৰ বেলেগত, চহৰৰ মাদকতা বেলেগত, আৰু গাঁৱৰ মাদকতা বেলেগত। গতিকে সেই গাঁৱৰ মানুহখিনিহে জানে, যিখিনি চহা জীৱনৰ লগত জড়িত এই মানুহখিনি, তেওঁলোকেহে জানে তাৰ মাদকতা কি আচলতে। পথাৰৰ মাজৰ এই বিলৰ পানীকণ পাই মনটো একেবাৰে শৈশৱলৈ ঘূৰি গ'ল। কেনেকৈ ভৰি মাৰি মাৰি মই পানীৰ সৈতে খেলিছোঁ আপোনালোকে দেখিছেই নহয়। ইয়াৰ পিছত মই কি হ'লোগৈ গম পায়নে? ইয়াৰ পিছত এবাৰ হ'লোগৈ ৰোৱনী, আৰু মই কেনেকৈনো কঠীয়া ৰুইছোঁ চাওকচোন এবাৰ। এনেকৈ এডাল দুডালকৈ ৰুওঁতে ওচৰৰ খুৰীহঁতে মোক নোজোকোৱা নহয়। অৱশ্যে প্ৰথমবাৰ অভিজ্ঞতা হিচাপে আপোনালোকক কৈছোঁৱেই, মই শ্বুটিঙত কৰা অকণমান অভিজ্ঞতা আছিল যদিও দ্বিতীয়বাৰৰ বাবে নিজৰ ঘৰৰ মাটিত প্ৰথমবাৰ কৰিছোঁ। পথাৰ সামৰি ঘৰলৈ বুলি বাট লওঁতে এই নামঘৰটিৰ কাষেৰে আহিছিলোঁ। এই নামঘৰটি বোলে আমাৰ যুগৰ বহু পুৰণি স্মৃতিয়ে সাক্ষী হৈছে, সেয়েহে নামঘৰটি যথেষ্ট পুৰণা। এই ঠাইখন, এই গাঁওখনিৰ কথা সদায় মুখে মুখে শুনি আহিছিলোঁ যদিও দ্বিতীয়বাৰৰ বাবেহে মোৰ যোৱাৰ সৌভাগ্য হ'ল। সেয়ে ভাবিলোঁ অকণমান মোৰ মোবাইলৰ কেমেৰাতে আবদ্ধ কৰি ৰাখিছোঁ, কিয়নো মানুহৰ জীৱন যাত্ৰাত অতীত স্মৃতিবোৰ ৰিঙিয়াই চোৱাৰ খুবেই প্ৰয়োজন। এইবোৰহে আচলতে আমাক জীৱনটো সুন্দৰ কৰি তোলে, জীৱনটো উপভোগ কৰিবলৈ শিকায়। বাকী আজিলৈ ইমানতে এৰিছোঁ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু বেল আইকনটো বজাই দিবলৈ একেবাৰে নাপাহৰিব। মোৰ ঘৰ আহি পোৱালৈকে কি কৰে, মোৰ কুকুৰটোৱে শান্তি নিদিয়ে দেই। টমি, ऐसा क्या करती हो तुम?